গুড মৰ্ণিং। আজি মই কেফে এখনলৈ যাম। খুব ধুনীয়া কনচেপ্ট দি কেফে এখন খুলিছে। মোৰ চিনাকি ভাইটি দুটামান আছে তালৈ মোক মাতিছিলে আৰু ভাবিলোঁ তালৈ যদি যাওঁ কেফেখন আপোনালোককো দেখাই দিওঁ, এটা ব্লগ এটাও বনি যাব। মই তালৈ যোৱাও হ'ল, ব্লগ এটাও বনি গ'ল, কণ্টেণ্ট এটাও পাই গ'লোঁ। তালৈ যাম। বাকী গোটেই জেগাখিনি মানে ৰাস্তাটোতো মই দেখাব নোৱাৰিম কাৰণ গোপ্ৰ চপ্ৰ নাই হাততে, এনেকৈ লৈ কেনেকৈ যাম। বাকী সেইফালে মোৰ বসন্তী ৰৈ আছে আৰু তাতে যাম। এতিয়া এইখন হৈ গ'ল মোৰ বসন্তী, এইফালে ৰৈ আছে আৰু ইয়াতে উঠি এতিয়া মই যাম। ভিডিঅ'টো তাত গৈ পোৱাৰ পাছত ভালকৈ ষ্টাৰ্ট কৰিম। এণ্ড ৱেলকাম বেক টু মাই চেনেল বিগ উইক ফুডিজ। মই সেই জেগাডোখৰ পাই গ'লোহি, চোলাধৰা শাস্তিপীঠ, আৰু কেফেখনৰ নাম হৈ গ'ল কেফে শ্লোগান। এতিয়া মই ভিতৰলৈ সোমাই আহিছোঁ আৰু ইয়াতে মোৰ জুনিয়ৰ এটা আছিলে, সিহঁতে মিলি খুলিছে ইয়াত, সুব্ৰত। তাক এতিয়া লগ কৰি লওঁ প্ৰথম। আৰু এইফালে এয়া সুব্ৰত, সেয়া সুব্ৰত। ইয়াতে বাহিৰত বহুত ধুনীয়া ইহঁতে ছেটআপ এটা থৈ দিছে। ইয়াত দেখিছে নহয় চবফালে কি লিখা আছে, হোৱাই ছ' চিৰিয়াছ, লাইফটো এনজয় কৰিব লাগে, মানে ইয়াত আহি এনজয় কৰ। বাকী সুব্ৰতৰ লগত এতিয়া প্ৰথম অলপ কথা পাতি লওঁ, তাৰপিছত বাকী ইয়াত যিমানখিনি মানুহ আছে যোন জড়িত হৈ আছে তাৰে দুই এজনক আমি লগো কৰিম। তাতে তেখেতলোকৰ লগত গোটেই কথাখিনি পাতি কি কনচেপ্টত খুলিছে, কি হয়, বেলেগতকৈ কি বেলেগ, সেই কথাটো আমি জানিবলৈ চেষ্টা কৰিম। বাকী সুব্ৰতৰ খবৰ খাতি একদম মজা? একদম মজা। এই লকডাউনৰ পিছত আকৌ আৰম্ভ কৰিছোঁ, ভাল বুলিয়ে ক'ব লাগিব আৰু এতিয়া। লকডাউনতো অলপ অসুবিধা হৈছিল চাগে? লকডাউনত অসুবিধা হ'ল। আমাৰ যিখন কেফেত আমি আছোঁ এতিয়া, শ্লোগান আমি আৰম্ভ কৰিছিলোঁ। আৰম্ভ কৰাৰ পিছত 1.5 মাহমানৰ পিছত প্ৰায় 3 মাহে বন্ধ থাকিলে। অকণমান সমস্যাৰ মাজে গ'ল, কিন্তু এতিয়া আকৌ নতুন আশা দেখি পেলাই আৰম্ভ কৰিছোঁ আৰু। ঠিকে আছে, অল দ্য বেষ্ট। আৰু হেৰি কেফেখনৰ নাম খুব ইউনিক দেখিলোঁ, মানে কেফে শ্লোগান। নামটো ৰহস্য কি কেফে শ্লোগানৰ? ভাল লাগে এইটোৱে, মানে কেফেখনৰ বিষয়ে যিসকলে গম পাইছে, মানে বা ফোন কৰিলেও বা মেছেজ কৰিও বহুতে সোধে, অল দ্য বেষ্ট দিয়ে যে কেফেখন খুলিছ, এনেকৈ শুভেচ্ছা থাকিলে। তাৰ পিছৰ প্ৰশ্নটোৱে হ'ল যে কেফেখনৰ নামটো কিন্তু বহুত ইউনিক, কিয় ৰাখিছ? এই বাৰু কুৱেশ্যনটো সুধি ভালো লাগে, আৰু নামটো কেলৈ দিয়া হ'ল, কিয় ইউনিক সেইটো সুধিছে যেতিয়া এইটোৱে ক'ব লাগিব যে শ্লোগান, মানে প্ৰথম শ্লোগান বস্তুটোৰ অৰ্থটো, শব্দটোৰ অৰ্থ কি? শ্লোগান কিয় কয়? আমাৰ যেতিয়া আমি কিবা এটা বিচাৰোঁ, আচলতে সাধাৰণতে এইটো প্ৰতিবাদ কৰিব যাওঁতে যিসমূহ শব্দ কোৱা হয় তাক শ্লোগান বুলি কোৱা হয়। যেতিয়া আমি নতুন কিবা এটা বিচাৰোঁ বা আমাৰ ওপৰত জনহিতকৰ নোহোৱা কিবা এটা যেতিয়া চৰকাৰে হওক বা কোনোবাই জাপি দিব বিচাৰে, তাৰ যেতিয়া প্ৰতিবাদ কৰিবলৈ যাওঁ সেইটোক শ্লোগান বুলি কয়। অৰ্থাৎ শ্লোগানৰ অৰ্থ হ'ল আমি যেতিয়া আমাৰ কাৰণে ভাল কিবা নতুন কিবা এটা বিচাৰোঁ, মানে নতুন দিনৰ সপোন দেখা, সহজ অৰ্থত যে সেইটো হৈছে শ্লোগান। তো আমাৰ এইটো হৈছে আমাৰ এই ব্যৱসায়টোৰ এটা শ্লোগান। মানে তো আমি নতুন সপোনেৰে নতুন কিবা এটা আশাৰেই বস্তুটো আৰম্ভ কৰিছোঁ, আৰু এইটো ব্যৱসায় ক্ষেত্ৰখনৰ শ্লোগান হওক। আৰু এইটো ক্ষেত্ৰতে আমি ক'ব লাগিব, এইটো কাৰণে আমাৰ এখন শ্লোগান যে আমাৰ অসমৰ আমি সাম্প্ৰতিক অৱস্থাটোলৈ যদি চাওঁ, মানে সাম্প্ৰতিক অৱস্থা বুলি নকওঁ, আমি অসমখনৰ হেৰিটোলৈ যদি চাওঁ, আমাৰ অসমৰ ব্যৱসায়ৰ মূল হেৰিটো, কব্জাটো মানে অসমীয়া হাতত থাকিব লাগিব। যিটো আমাৰ জুবিন দায়ো কৈ আছে, পথাৰো আমাৰ, বজাৰো আমাৰ, বা আমাৰ ৰাজনীতিকসকলেও আৰম্ভ কৰিছে, যিটো ব্যৱসায়টো আমাৰ হাতত থাকিব লাগিব। মই এইটো কথা কওঁ যে হিমন্ত বিশ্ব শৰ্মা বা অখিল গগৈ যোনে আমাৰ ৰাজভাৰ চম্ভালি নলওক, মই দুইজনকে দক্ষ বুলি কৈছোঁ, কিন্তু যিয়ে চম্ভালি নলওক, অসমীয়াৰ হাতলৈ যিদিনালৈকে ব্যৱসায় নাহে, ব্যৱসায়ৰ কব্জাটো যেতিয়ালৈকে অসমীয়া ল'ৰাৰ হাতত নাহে, তেতিয়ালৈকে কিন্তু আমাৰ অসমৰ আমি সৰ্বোচ্চ শিখৰত যোৱাটো কেতিয়াও আশা কৰিব নোৱাৰোঁ। গতিকে সেই কনচেপ্টৰ পৰা আমি এইটো আৰম্ভ কৰিছোঁ যে অসমীয়া ল'ৰাৰ হাতলৈ ব্যৱসায় আহক, আৰু এইখন তাৰ শ্লোগান। এই শ্লোগানৰ মাজেৰে আমাৰ অসমীয়া, ইয়াৰ পৰা আমি ভাল পাম যদি ইয়াৰ পৰা এটা মেছেজ যায় যে অসমীয়া ল'ৰাই এনেকুৱা ব্যৱসায়লৈ আগবাঢ়ি আহে আৰু আমাৰ অৰ্থনীতিটো আমাৰ নিজৰ হাতত ৰখাৰ এটা চেষ্টা কৰে। সুব্ৰতৰ লগত আৰু কথা পাতিম, তেতিয়ালৈকে ইয়াৰ গোটেই মানে কেফে শ্লোগানখন আপোনালোকক ধুনীয়াকৈ দেখাই দিওঁ। তেতিয়ালৈকে সেইখিনি চাওক আৰু মই ইয়াৰ লগত বাকী কথাখিনিও গম পাই লওঁ। Are you all my personal dreams? আমি শ্লোগানত আপুনি ইউনিক কি এটা সুধিছিলে,
আমি ইয়াত যেতিয়াই সুবিধা পাইছোঁ আমি ৰাইজক এটা কথা কওঁ যে আমাৰ ইয়াত কেৱল খাদ্য নহয়, আপোনালোকে সময় লৈ আহক, কেৱল ভোক লৈ নহয় সময় লৈ আহক। এইটো কাৰণে আমি যোৰহাটবাসীক আড্ডা মৰা জেগা এটা দিব বিচাৰিছোঁ, যাতে ইয়াত বহি একদম মন খুলি কথা পাতিব পাৰে, আড্ডা মাৰিব পাৰে, তেনেকুৱা এটা জেগা দিব বিচাৰিছোঁ। আৰু ইয়াত বহি সেই যে আমি কৈছিলোঁ নতুন সপোনবিলাক, আমাৰ জেনেৰেশ্যনে কি বিচাৰে, কেনেকৈ কৰিব বিচাৰে, এই নতুন শ্লোগানবিলাক ইয়াৰ পৰা আৰম্ভ হওক। ইয়াত সেই নতুন দিনৰ সপোনবিলাক দেখক। সেইকাৰণে আচলতে নামটো ইয়াৰ শ্লোগান। আহক, ইয়ালৈ আহক, আড্ডা মাৰক, নতুন কথা পাতক, নতুন প্লেন কৰক আৰু সেই নতুন নতুন শ্লোগানবিলাক আৱিষ্কাৰ। জুবিন দাই কোৱা নিচিনা যে আড্ডা বহুত দৰকাৰী হয়, আড্ডা নহ'লে লাইফৰ ফূৰ্তি নাই। পৃথিৱীৰ যিকোনো ভাল কাম আড্ডাৰ পৰা আৰম্ভ হয়। আড্ডাৰ পৰা আৰম্ভ হয়, ঠিকে। আড্ডা যে অকল কাম নথকা ল'ৰাই মাৰিব ঠিক তেনেকুৱা নহয়। আৰু মই লাহে লাহে চবকে চিনাকি দিম। ইয়াৰ এই অনুষ্ঠানটোৰ লগত যোন জড়িত হৈ আছে তেখেতলোক শিক্ষিত যুৱক। মই আকৌ কৈছোঁ শিক্ষিত যুৱক, শিক্ষিত নিবনুৱা বুলি কোৱা নাই, শিক্ষিত যুৱক। আৰু কেফেখনৰ অন্য এজন বেলেগ সদস্য এয়া হৈ গ'ল চিন্ময়। হয়, ইও সুব্ৰতৰ লগত সমানে লাগি আছে। আৰু দেৱও আছিলে ন? দেৱ আছিলে। অঁ, দেৱ খালি আজি ইয়াত নাই, সি এতিয়া বৰ্তমান গুৱাহাটীত আছে ন। আৰু আজি বিশেষ অতিথি এজনো আছে ইয়াত, মোৰ ছিনিয়ৰ হয়, ছুপাৰ ছিনিয়ৰ আচলতে, বিশ্বদা। তেখেত দিল্লী ইউনিভাৰ্চিটিত কৰ্মৰত হৈ আছে। আৰু বিশ্বদা পূৰা আজি কামত বিজি। ইয়াৰ আজি শ্লোগানৰ মেইন চেফ হৈ গ'ল এয়া অতিথি আৰু চেফ বিশ্বদা। হাই, সকলোকে শ্লোগানতে লগ পাম। আৰু এয়া মোৰ ছুপাৰ ছিনিয়ৰ বিশ্বদা। বিশ্বদা, বৰ্তমান আপুনি ক'ত কি কৰি আছে অকণমান পৰিচয়টো দি দিয়ক। মই বৰ্তমান দিল্লী ইউনিভাৰ্চিটিৰ অধীনৰ শ্যামাপ্ৰসাদ মুখাৰ্জী কলেজৰ ইংৰাজী বিভাগত পঢ়ুৱাই আছোঁ। আৰু আপোনাৰ ঘৰ যোৰহাটৰ? মোৰ ঘৰ যোৰহাটৰ মনাইমাঝি। আমাৰ বহুতো কিছুমান থাকে যিবোৰ ধৰক হয়তো পঢ়িবলৈ অসুবিধা বা পঢ়িবলৈ অসুবিধা নহ'লেও বাহিৰলৈ যাবলৈ বাহিৰত গৈ কি পঢ়িবি, ইয়াতে পঢ়ি থাকিলে ভাল, তেনেকুৱা এটা কনচেপ্টটো কিছুমানৰ থাকে। বিশেষকৈ ল'ৰা ছোৱালীয়ে যাম বুলি ভাবিলেও অভিভাৱকে হ'লেও ভয় খায়। তেনেকুৱা আমাৰ যিখিনি শিক্ষিত যিখিনি যুৱক আছে বা যিখিনি ষ্টুডেণ্ট অলৰেডি বা বাহিৰত পঢ়িবলৈ কিবা প্লেনিং কৰিছে, দিল্লীতে হওক বা তেনেকুৱা, তেখেতলোকক অকণমান কিবা এটা ক'ব নেকি? ধৰক দিল্লীত গ'লে তোমালোকে আমুকত থাকি এনেকৈ পঢ়িলেও তাত একো অসুবিধা নহয় বা এনেকৈ আহিলেও তোমালোকৰ সুবিধা হ'ব। দিল্লীত আচলতে কিছুমান মানুহৰ মনত এটা শংকা আছে যে দিল্লীখন হয়তো সুৰক্ষিত নহ'বও পাৰে, কিন্তু সেইটো এটা ভুল ধাৰণা। মই নিজেই যেতিয়া দিল্লী গৈছিলোঁ, আজিৰ পৰা প্ৰায় 11 বছৰ আগতে, মই এতিয়ালৈকে দিল্লীতে আছোঁ। আৰু দিল্লীতে মই মাষ্টাৰ ডিগ্ৰী কৰিবলৈ গৈছিলোঁ। মই JB কলেজতে গ্ৰেজুৱেশ্যন কৰি যোৱা। তাত মাষ্টাৰ ডিগ্ৰী কৰাৰ পাছত MPhil কৰি মই এতিয়া দিল্লী ইউনিভাৰ্চিটিতে পঢ়াই আছোঁ। মই চাকৰিটো জইন কৰিছোঁ 2013 চনতেই। মানুহৰ যি ধাৰণা যে দিল্লীত পঢ়িবলৈ এই অলপ শংকামূলক মনোভাৱ যদি থাকে, সেইটো সম্পূৰ্ণৰূপে অমূলক। আৰু মই যেতিয়া গৈছিলোঁ তেতিয়া মোৰ এজন দাদা আছিলে, কিন্তু তেওঁ তেতিয়া দিল্লীত নাছিলে, তেওঁ তেতিয়া ঘৰতেই আছিলে। এতিয়া তেওঁ বাৰু আমেৰিকাত থাকে। কিন্তু দাদা যদিও আছিলে, মই দাদাৰ ওপৰত আশ্ৰয় কৰি যোৱা নাছিলোঁ। মই নিজাববীয়াকৈ গৈছিলোঁ। নিজাববীয়াকৈ গৈয়ে তাৰ প্ৰথমতে কেইদিনমান অলপ কষ্ট হৈছিল, কাৰণ দিল্লীত কাকো তেনেকৈ চিনি পোৱা নাছিলোঁ, তেনেকুৱা চিনাকি দাদাৰ বাহিৰে বেলেগ কোনো নাছিলে। কিন্তু আমি যাওঁতে 3জন গৈছিলোঁ ইয়াৰ পৰা, 3জনে অলপ কষ্ট, প্ৰথম প্ৰায় এসপ্তাহমান কষ্ট হ'ল, তাৰপাছত তেওঁ আহিলে। কিন্তু আমি তাৰ পাছত ধুনীয়াকৈ ছাৰ্ভাইভ কৰি গ'লোঁ। ছাৰ্ভাইভেলটো মানুহৰ এটা নিজস্ব প্ৰবৃত্তি, আৰু মানুহে যেতিয়াই কষ্ট দেখে নিজে নিজে ছাৰ্ভাইভ কৰিবলৈ শিকে। এইটো এটা জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা, যি শিক্ষাটো কেতিয়াও শ্ৰেণীকোঠাত পোৱা নাযায়। সেইকাৰণে দিল্লীলৈ গ'লে কিবা হ'ব বুলি ভয় কৰি লাভ নাই। যদি ইচ্ছা আছে, মনত যদি বাসনা আছে যে দিল্লীত মোৰ পঢ়িবলৈ মন আছে, বা দিল্লীত পঢ়িবলৈ মন আছে, বা নপঢ়িলেও বেলেগ কিবা কৰিবলৈ মন আছে, তেতিয়াহ'লে মই সকলোকে কওঁ যে গুচি আহিব লাগে। তাত ভয় কৰিবলগীয়া কোনো নাই। ইচ্ছা থাকিলে সকলো কৰিব পাৰি, নিজৰ ইচ্ছাৰ কথা। বিশ্বদাহঁতৰ নিচিনা তেনেকুৱা অসমৰ বহুত মানুহ আছে যোন যোৰহাটৰ পৰা যায় বা অসমৰ বিভিন্ন ঠাইৰ পৰাও যায়। তাত তেনেকৈ বিশ্বদাই হওক বা অসমৰ যিসকল আছে তেখেতলোকে আপোনালোকক সহায় কৰিব। গতিকে যদি দিল্লীত কেনেবাকৈ পঢ়িবলৈ যাম বুলি ভাবিছে বা কিবা অন্য কাৰণতো যাম বুলি ভাবিছে, তেন্তে যাওক। বিশ্বদাৰ নিচিনা বহুত লগ পাব, তেখেতলোকে আপোনালোকক সহায় কৰিব। শ্লোগানৰ স্পেচিয়েল ইয়াত মটকা চাই বনাই আছে, এয়া তন্দুৰী চাই। আৰু এইফালে দাসদা মেইন মানুহ শ্লোগানৰ। আহিব শ্লোগানত, আহিব আপোনালোকে টিছ খাব, তন্দুৰী টিছ খাই ভাল পাব, আপোনালোকে আহিব। যিহেতু চেনেলটোৰ নাম বিগ উইক ফুডিজ,
আমি খাবলৈ জীয়াই আছোঁ বা খাই জীয়াই আছোঁ, খোৱাটো মেইন। আৰু ইয়াত বহুত ধুনীয়াকৈ দিয়ে, মই দেখাই দিছোঁ আপোনালোকক। ইয়ালৈ আহিব, ধুনীয়াকৈ খাব, আশা ৰাখিলোঁ। যোৰহাটৰ মাজমজিয়াত চোলাধৰা শাস্ত্ৰীপীঠৰ ওচৰত এখন কেফে শ্লোগান খুলিছে। ইয়াতে আপোনালোক সকলো আহিব বুলি আমি আশা ৰাখিলোঁ। বহুত ধুনীয়া কনচেপ্ট লৈ খুলিছে, আপোনালোকে ইয়াত আড্ডাও মাৰিব পাৰিব। মই অলৰেডি আপোনালোকে দেখাই গ'লোঁ কেনেকৈ ধুনীয়াকৈ ইহঁতে ডেক'ৰেট কৰি ৰাখিছে। সোনকালে আহক, চবেই ইয়াৰ পৰিৱেশটো এনজয় কৰক। আৰু আড্ডা দিবলৈ ইমান ধুনীয়া জেগা এটা ঠিক কৰি থৈছে যোৰহাটত। গতিকে যোৰহাটৰ বাহিৰৰ পৰাও যদি কোনোবা আহে তেন্তে ইয়ালৈ নিশ্চয় আহিব, আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ, আৰু নেক্সট ভিডিঅ'টোলৈকে বাই বাই।